মানে আমার নিমন্ত্রণ মানে ইমান অনুষ্ঠান এটা মানে নিমন্ত্রণ জনোৱাৰ কাৰণে মানে পোনপ্ৰথমে ছাৰৰ লগতে মানে যিমান ষ্টুডেণ্ট আছে সকলোকে বহুত 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 ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া অনুষ্ঠান এটা আমাক নিমন্ত্ৰণ মানে জনোৱাৰ কাৰণে। আৰু বাইদেউ যিখিনি ক'লে মানে আচলতে ইয়াত মানে বহুত কষ্ট হৈছে কষ্টৰ ফলত আজি মানে 12 বছৰ মানে অতিক্ৰম কৰিলে। আৰু মানে আশা কৰোঁ এই অনুষ্ঠানটো আৰু দীঘলীয়া হওক আৰু ভাল হওক। তোক চকুৰে পলকতে ৰাখিবলৈ মন তোক বুকুৰে শীতলতে খুৱাবলৈ মন হেমাহিবোৰ মজুত হ'লে ভাৱনাবোৰ বুকুত বলে হ'ব নেকি প্ৰেমৰ অপমান তই দেৱতা নেকি জনই মন অভিমান দেৱতা নেকি জনই মন অভিমান আজি বৃহস্পতিবার না সেকেন্ড স্যাটারডে বললো বাড়ির এটা সীমা নাই বৃহস্পতিবারে কি তই হাঁহি দিলে বুকুতে কঁপনি হয় তোৰ মাততে যান এসাগৰ মৰম বুকুত বয় হেমাহিবোৰ মজুত হ'লে হ'ব নেকি প্ৰেমৰ